নমস্কাৰ, স্বাগতম জনাইছোঁ ছ'চিয়েল এৱাৰনেছলৈ। লকডাউনৰ 3 মাহ সময়ছোৱা ভাৰত চৰকাৰে আমাৰ মহিলাসকলৰ একাউণ্টত 3 মাহ 500কৈ ভৰাই দিছিলে। আচলতে ইয়াৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয় যে 500 টকাহে কিয়, আৰু 500কৈ 3 মাহ কিয়, আৰু লগতে মহিলাৰ একাউণ্টতে কিয়। এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আজি মই আপোনাক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এতিয়াও 500 টকাটো লৈ আচলতে 500 টকাহে কিয় দিলে, ইয়াৰ কাৰণটো হৈছে আমাৰ ভাৰতৰ জনমূৰি আয়। আমাৰ ভাৰতৰ যিটো জনমূৰি আয় সেইটো যথেষ্ট কম। যদি আপুনি অইন দেশৰ লগত তুলনা কৰে তেনেহ'লে ইয়াৰ ৰেংক হৈছে 141 আউট অফ 193 কাউণ্ট্ৰিজ, মানে 193খন দেশৰ ভিতৰত ভাৰতৰ ৰেংক হৈছে 141। এইটো অকণো ভাল ৰেংকিং নহয়, যথেষ্ট বেয়া ৰেংকিং। আৰু ইয়াৰ ওপৰত আমাৰ ভাৰতীয় মানুহবিলাকে আমাৰ যিটো অত্যাৱশ্যকীয় সামগ্ৰী তাৰ নামত ভাৰতীয় মানুহবিলাকে 13 to 14% খৰচ কৰে। গতিকে সেই ক্ষেত্ৰত এই 500 টকাটো সেই 13 আৰু 14%ৰ ভিতৰত আহি পৰে, যাৰ ফলত ভাৰত চৰকাৰে 500 টকাকৈ দিছিলে। এতিয়া আহো 500কৈ 3 মাহ কিয় বা একেলগে 15 টকা কিয় নিদিলে। ইয়াৰ কাৰণটো হৈছে আমাৰ যিটো ভাৰতৰ GDP, যিটো বৰ্তমান গাঁত খান্দি সোমাই আছে, সেই GDP আমাৰ যিটো ঘৰুৱা খৰচা, সেই ঘৰুৱা খৰচাই 56% কণ্ট্ৰিবিউট কৰে। মানে আধাতকৈও বেছি ভাৰতৰ GDP আমাৰ ঘৰুৱা খৰচাই কণ্ট্ৰিবিউট কৰে। গতিকে লকডাউনৰ সময়ততো কামবিলাক বন্ধ হৈ থাকে, আৰু তেনেকুৱা স্থলত বা তেনেকুৱা পৰিৱেশত ইকনমিটো যেনে তেনে চলি থাকিবৰ কাৰণে ভাৰত চৰকাৰে এই 3 মাহ 500কৈ ভৰাই দিছিলে। এতিয়াও মহিলাসকলৰ একাউণ্টতে কিয় বা পুৰুষৰ একাউণ্টত কিয় নিদিলে, ইয়াৰ কাৰণটো হৈছে আমাৰ যি সমাজ, কিছুমান মানে বেছিভাগ সমাজতে আমাৰ ভাৰতৰ বেছিভাগ সমাজতে নাৰীৰ সন্মানটো কেৱল মন্দিৰৰ ভিতৰত যিটো দেৱীৰ মূৰ্তি আছে তাতে সমাপ্ত হয়। বাকী নাৰীসকলৰ স্থান বা নাৰীসকলৰ সন্মান তেনেকুৱা নহয়। গতিকে ভাৰত চৰকাৰে এইটো এটা পদক্ষেপ লৈছে যাতে সমাজে বা ঘৰখনে নাৰীজনীক গুৰুত্ব দিয়ে বা নাৰীজনীৰ যেটা গুৰুত্ব আছে সেইটো যাতে বুজি পায়, তাৰ কাৰণে এই পইচাখিনি মহিলাৰ একাউণ্টত ভৰাই দিছে। ভিডিঅ'টো এইখিনিয়ে। যদি কথাখিনি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা গঠনমূলক দিহা পৰামৰ্শ আছে তেনেহ'লে চেনেলটো কমেণ্টত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভগৱানে সকলোৰে মংগল কৰক। জয় অসম। ধন্যবাদ।